মোৰ লগৰ আছে মুছলিম, মই থাকোঁ সদায় এটা মৰ্যাদা দি এটা সন্মানত ৰাখোঁ আৰু সিহঁতো মোৰ লগত সন্মানেৰে থাকে। ঈদৰ দিনা গাজিয়াবাদৰ খোদা জিলাৰ আৰছাদ আৰু চুৰিয়া আৰু অৰছদৰ লগত ৩-৪জন ল'ৰা ঈদ খাবলৈ মাতিছিল। আপোনালোকে সকলোৱে ছ'চিয়েল মিডিয়াত দেখিছে আৰছাদে চুৰিয়াক মাতিলে আৰু চুৰিয়াৰ লগত কি মতভেদ হ'ল, মাজত কি সিহঁতৰ মাজত কি হ'ল আমি কোনোৱে নাজানো। আমি নিউজত যেনেকৈ দেখিছোঁ সেনেকৈ ভাবিছোঁ, সেনেকৈ কৈছোঁ। কিন্তু মই এইখিনি এটা কথা ক'ব আহিছোঁ, যি হৈ গ'ল ল'ৰাটোতো মৰি গ'ল, পেট ফালি পেটুলৈকে উলিয়াই দিলে। তাৰ মাজত এটাই কথা ক'ম, যেতিয়া ল'ৰাটোক অৰছদক ধৰিবলৈ আহিছিলে পুলিচ প্ৰশাসন, তেতিয়া অৰছদক নুগুলীয়া আগতে অৰছদে প্ৰথমতে ফায়াৰ কৰিছে। 16 বছৰীয়া অৰছদে তাৰ হাতত বন্দুক কেনেকৈ পালে? মুছলমান আৰু হিন্দুৰ মাজত মই যুদ্ধ কৰাবলৈ বিচৰা নাই, কিন্তু মই ৰিয়েল আৰু ফেক্ট কেইটামান কথা ক'ম। অৰছদ 16 বছৰীয়া ল'ৰাৰ হাতত বন্দুকটো যে আহিলে, মাক বাপেক তাহাঁতৰ ঘৰৰ পৰিয়ালৰ কোনো নাই নেকি? যদি আছেও, কি কৰিছে, ক'ত গৈছে ল'ৰাই, কাৰ লগত কেনেকুৱা কমিউনিটিৰ লগত লগ হৈ কি চিন্তাধাৰা লৈ কি কাম কৰিবলৈ আগবাঢ়িছে, সেইবোৰ মাক বাপেকে চকু দিয়া প্ৰয়োজন। হয়, মাক বাপেকে এনি টাইম ল'ৰাৰ লগত বাহিৰত ঘূৰি ফুৰিব নোৱাৰে, কিন্তু এটলিষ্ট ঘৰৰ ভিতৰত থাকিও তাক অংগী ভংগী চাই তাক জানে। আৰু মই এটা কথা কওঁ, আপোনালোকৰ মুছলমান সম্প্ৰদায়ৰ মানুহে এবাৰ যাব, আমাৰ ভাৰতৰ যেনেকুৱা থানা আছে, যিমান আউটপোষ্ট আছে, প্ৰত্যেকখন আউটপোষ্ট প্ৰত্যেকখন থানাত যাওক আৰু আপোনালোকৰ মুছলমান আৰু আমাৰ হিন্দু মানুহৰ ক্ৰাইম ৰেট গন্তি কৰক, কাৰ বেছি ওলাব। মই কৈছোঁ 85% বেছি থাকিব মুছলমান সম্প্ৰদায়ৰ লোকৰ। সেয়েহে আমি হিন্দু মুছলমান ভাগ কৰাৰ কথা আনি কিছুমান পলিটিকেল পাৰ্টিৰ পৰা আমাৰ হিন্দু মুছলমানৰ মাজত কাজিয়া হয়। কিন্তু মই এইটো কথা ক'ম, আমাৰ যোনখিনি জনসাধাৰণ, আমাৰ হিন্দু মানুহে মুছলমানক আচল বেয়া পোৱা কাৰণটো হৈছে সিহঁতৰ ক্ৰাইম ৰেট। সিহঁতে আটাইতকৈ হিংসক বেয়া কামবোৰ সিহঁতৰ বেছি। সেয়েহে আমাৰ হিন্দু মানুহে মুছলমান মানুহৰ লগত মিতিৰালি কৰিবলৈও ভয় কৰে। আৰু মই আপোনালোকক এটা কথা কৈছোঁ, আৰছাদ 16 বছৰীয়া ল'ৰাটোৱে যেনেকৈ বন্দুক লৈ আহিলে, সেই বন্দুক লৈ আহোঁতে কোনে তুলি দিলে বন্দুকটো সেইটোও সোধা নাই। আপোনালোকৰ মছজিদৰ ভিতৰত আপোনালোকে কোৰাণৰ জ্ঞান দিয়েনে, উৰ্দু ভাষাৰ জ্ঞান দিয়েনে, আপোনালোকে মুছলমানসকলৰ জিহাদ বিচাৰি জ্ঞান দিয়ে? প্ৰত্যেকৰ মাইণ্ডতে আপোনালোকৰ ক্ৰিমিনেল মাইণ্ডছেট আছে বুলি মই নকওঁ। বহুত ভাল ভাল হিন্দু মানুহৰ লগত বহুত ভাল ভাল মুছলমান মানুহো আজি একেলগে বাস কৰি একেলগে আছে। কিন্তু মই কৈছোঁ, এজন মুছলমান যদি 10জন হিন্দু মানুহৰ মাজত থাকে সুৰক্ষিত, কিন্তু 10 ঘৰ হিন্দু যদি 5 ঘৰ মুছলমানৰ মাজত থাকে, কিন্তু হিন্দু বহুত সংকটত আছে সেই 10 ঘৰ। কাৰণ আপোনালোকে ভবা নাই যে জাতি বিৰোধী কথা কৈ দেশৰ বিশৃংখলা সৃষ্টি কৰিব বুলিহে এইটো টপিকত কিছুমান হিন্দু মানুহে মোক ক'ব। কিন্তু মই কৈছোঁ আপোনালোকক, মোক কমেণ্ট কৰক বা যোনে, আই ডোণ্ট কেয়াৰ। কাৰণ আমাৰ হিন্দু মানুহৰ মাজত চবতকৈ ডাঙৰ ভুল আছে। আমি আটাইতকৈ মুছলমান মানুহক বেছি সিহঁতক আমি মূৰৰ ওপৰত উঠাওঁ। কিয় ক'লো এই কথা জানে? মূৰৰ ওপৰত উঠোৱা মেইন কাৰণটো হৈছে সিহঁতৰ ঈদ পাতে, সিহঁতৰ যিকোনো শুভাৰম্ভ অনুষ্ঠান পাতে, যেতিয়া আমাৰ হিন্দু খকুৱাকেইটাক যেতিয়া ইনভাইট কৰে, একদম দবৰা দবৰি পৰি খাবলৈ যায়। কিন্তু আপুনি এজন মুছলমান মানুহক আপোনাৰ বিহু পূজা সংক্ৰান্তিত যিকোনো ক্ষেত্ৰত আপোনালোকে শুভাৰম্ভ অনুষ্ঠানত ইনভাইট কৰক, আহিব, তাৰ মাজত বহুত খুব এজন মুছলমানে আহিব, কিন্তু 10জনৰ ভিতৰত এজন মুছলমান আহিব আপোনাৰ ঘৰত। বাকী 95% মুছলমান কি কৰে জানে? আপোনাৰ ঘৰত আহিলেও আপোনাৰ ঘৰৰ চাহটোপা খাব। আপোনাৰ ঘৰত হাঁহটো কুকুৰাটো যদি কাটিছে বিহুৰ দিনাখন, পূজাৰ দিনাখন খাবলৈ তাক মাতিছে, সি প্ৰথমতে আপোনাক সুধিব হালাল কৰা হয়নে নহয়। সিহঁতৰ ধৰ্ম সিহঁতৰ লগত মুঠিত বান্ধি ৰাখিছে। কিন্তু আমাৰ হিন্দু মানুহে মুছলমানৰ মাংসৰ দোকানত গৈ হালাল কৰা মাংস আনি নিজৰ পাকঘৰত সিজাই খায়। চল কোনে দিছোঁ? আমি হিন্দুৱে দি আছোঁ। এইখিনি কথা নাভাবিব মই যে আপোনালোকক বিষ ভৰাইছোঁ। এইখিনি কথা মই আপোনালোকক বিষ ভৰোৱা নাই।
আপোনালোকক চকু খুলিবলৈ কৈছোঁ, চকু। আপোনালোকেতো কি ক'ব, আপোনালোকে বেছি জনা, বেছি ধৰ্ম মিলি ভাইচাৰাৰ লগত থাকে, আপোনালোকে ভাইচাৰা কৰিবলৈ যায়। মোৰ লগৰ আছে মুছলিম, মই থাকোঁ, সদায় এটা মৰ্যাদা দি এটা সন্মানত ৰাখোঁ, আৰু সিহঁতেও মোৰ লগত সন্মানেৰে থাকে। এইটো নহয় যে সিহঁতৰ ঈদত গৈ মই সিহঁতৰ ঘৰত খানা খাম, সিহঁতৰ ঘৰত হালাল কৰা ছাগলী মাংস খাই, বিৰিয়ানী খাই মই সিহঁতৰ ঈদ মনালোঁ বুলি ক'ব পাৰিম। আৰে ভাই, ঈদ মনাইছ, তই ঈদ নমনাইছ যদি তাৰ ঈদত গৈ তাত খালেই কি ঈদ মনোৱা হয় নেকি? তাক তই ঈদ মুবাৰক বুলি ক'লেও হয়। হা, তোক যেনেকৈ বিহুত ৰঙালী বিহুৰ শুভেচ্ছা থাকিল বুলি কয়, কিন্তু তোৰ ঘৰত নাহে মাছ মাংস খাবলৈ, কাৰণ তই হালাল কৰা নেখাৱ। তই হালাল কৰা কুকুৰাটো তই যদি কিনি আন মুছলমানৰ পৰা, তেতিয়া হালাল কৰা, আমাৰ ঘৰৰ বিহু পূজাতে হালাল কৰি আনিছিলোঁ এই হালাল কৰা দোকানৰ পৰা, আপোনাক সেইকাৰণে মাতিছোঁ, আপোনালোকে খাওক। প্ৰশ্ৰয় কাক দিলোঁ? এইখন হিন্দু ৰাষ্ট্ৰ হয়, এইখন মুছলমানৰ ৰাষ্ট্ৰ নহয়। কাৰণ ইয়াত মই মুছলমানৰ ৰাষ্ট্ৰ এইটো কাৰণে নহয় বুলি কৈছোঁ, হিন্দুস্তান আৰু পাকিস্তান একেখনেই দেশ আছিল, কিন্তু যেতিয়াৰ পৰা ভাগ হ'ল তেতিয়াৰ পৰা আমাৰ মাজত এটা বিষ ভৰাই দিলে হিন্দু আৰু মুছলমানৰ মাজত। আৰু এই বিষটো কোনো ভৰোৱা নাই, এই বিষটো ভৰাইছে কিছুমান পলিটিচিয়ান আৰু কিছুমান মুছলিম সম্প্ৰদায় মৌলবী, যোনখিনিয়ে জিহাদ বিচাৰি মছজিদত ভগৱান হৈ, আল্লাহ হৈ জ্ঞান দি আছে। সিহঁতো 1 নম্বৰ জিহাদ বিচৰাত নাম্বাৰ 1 হয়। আৰু আৰছাদ আৰু চুৰিয়া এইখিনি যে হৈ গ'ল, ইমানতে ক্ৰাইম শেষ হোৱা নাই। যদি ক্ৰাইম বন্ধ কৰিব আছে, আমাৰ হিন্দু সমাজে কিছুমান মুছলিম মানুহৰ লগত মিতিৰালি কৰা বন্ধ কৰিব লাগিব। মিতিৰালি ৰাখক, ঘৰত অহা যোৱা, খোৱা বোৱা, কালচাৰ, সিহঁতৰ কালচাৰ সিহঁতৰ লগত থাকিব দিয়ক, লেটি পেটি নকৰিব, নহ'লে আপোনাৰ ল'ৰাও এদিন আপোনাৰ ল'ৰাকো পেটত চাকু ভৰাই ঈদ খুৱাব, মনত ৰাখিব।